পানী খালে আপোনালোকে এইকেইটা ভুল কেতিয়াও নকৰিব, কাৰণ 90% মানুহে আপোনাৰ পানী খোৱাতে কিছুমান সৰু সৰু আপোনাৰ কি ভুল কৰে আপোনাৰ। তো তাৰ কাৰণে আপোনাৰ কি হয় গেছ, এচিডিটি, আপোনাৰ ব্লটিং এইবিলাকৰ আপোনাৰ কি সমস্যা হয়। তো ফাৰ্ষ্ট কাৰণটো হৈছে এবাৰতে আপোনালোকে বহুত পানী কেতিয়াও নাখাব, কাৰণ আপোনালোকে এবাৰত যদি বহুত পানী খাই দিয়ে পেটৰ যি আপোনাৰ এচিড লেভেল থাকে আপোনাৰ, সেই এচিড লেভেলটো আপোনাৰ কি ডাইলিউট হৈ যায় আপোনাৰ। ডাইলিউট হৈ গ'লে আপোনাৰ কি হ'ব, আপোনাৰ খাদ্য বস্তু খালে ভালকৈ কি হজম নহ'ব, তাৰ পৰা আপোনাৰ গেছ, এচিডিটি, পেট ফুলাৰ সমস্যা আপোনাৰ কি হ'ব পাৰে আপোনাৰ। তো নেক্সট কাৰণটো হৈছে আপোনালোকে খাদ্য বস্তু খোৱাৰ পিছতে আপোনালোকে ঠাণ্ডা পানী কেতিয়াও নাখাব। ঠাণ্ডা পানী খালে কি হ'ব, আমাৰ পেটৰ যি আপোনাৰ মাচুল থাকে আপোনাৰ, পেটৰ যি মাংসপেশী থাকে আপোনাৰ, সেই মাংসপেশী আপোনাৰ কি ভালকৈ মুভমেণ্ট কৰিব নোৱাৰা হয়, তেতিয়া আপোনাৰ গেছ, এচিডিটি, পেট ফুলাৰ সমস্যা আপোনাৰ কি হ'ব পাৰে। নেক্সট কাৰণটো হৈছে আপোনালোকে যেতিয়া খাদ্য খাই থাকিব, খাদ্য খাই থাকিলে মাজতে আপোনালোকে পানী নাখাব। যদি আপোনালোকে মাজতে পানী খাই দিয়ে কি হ'ব, পেটৰ যিবিলাক এনজাইম থাকে সেই এনজাইমবিলাক আপোনাৰ কি ভালকৈ কাম নকৰা হয় আপোনাৰ, তেতিয়া আপোনাৰ কি হ'ব, পেট ফুলাৰ সমস্যা আপোনাৰ কি হ'ব পাৰে। নেক্সট কাৰণটো হৈছে আপোনালোকে পুৱা যেতিয়া উঠিব, পুৱা উঠি আপোনালোকে কি কৰিব, খালী পেটত আপোনালোকে কুহুমীয়া গৰম পানী খাব। যদি আপোনালোকে পুৱা উঠি যদি পানী নাখায়, আপোনালোকৰ যদি অভ্যাস আছে যে আপোনালোকে পুৱা উঠি আপোনালোকে পানী নাখায়, আপোনাৰ পানী নোখোৱা স্বভাৱ যদি আছে আপোনালোকৰ, তেতিয়া কি হ'ব, পুৱা যদি আপোনালোকে পানী নাখায়, আপোনাৰ যিবিলাক ইণ্টেষ্টাইন, আপোনাৰ যি লাৰ্জ ইণ্টেষ্টাইন আপোনাৰ আছে, আপোনাৰ পেটৰ ভিতৰত আপোনাৰ যিবিলাক নাড়ী আছে আপোনাৰ, সেইবিলাক আপোনাৰ কি ড্ৰাইনেছ হ'ব, আপোনাৰ কি শুকান হ'ব, তেতিয়া আপোনাৰ কি হ'ব পাৰে, কনষ্টিপেশ্যনৰ সমস্যা আপোনাৰ কি হ'ব পাৰে আপোনাৰ। আৰু নেক্সট কাৰণটো হৈছে আপোনালোকে প্লাষ্টিকৰ বটলত কেতিয়াও পানী নাখাব, আপোনাৰ কি তাৰ পৰা থাইৰয়ডৰ সমস্যা বা আপোনাৰ কি ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ কি হ'ব পাৰে। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল ধন্যবাদ।